হয় বহুত ডাঙৰ আছে মই বহি থকা জেগাতে আছিলোঁ ৰে সৰুতে একো টেনশ্যন নাছিলে বিন্দাছ হাঁহি ফূৰ্তিৰে জীৱনবোৰ পাৰ কৰিছিলোঁ পথাৰ আহি নাচি বাগি গা ধুই বিনগুটি খেলি দাদা তাৰে পোৱালি নেকি সেইটো তো ফ্ৰেণ্ডছ আজি ঘৰৰ পৰা অলপ পথাৰৰ ছাইডে ওলাই আহিলোঁ আৰু এইখনে আমাৰ গাঁও যিখন মোৰ পিছত দেখি আছে তো এতিয়া একদম পথাৰৰ মাজতে আছোঁ ক'ব গ'লে আজি পুৰা বেলেগ এটা এক্সপিৰিয়েঞ্চ ল'বলৈ যাম গাঁৱৰে ল'ৰা চ' কি ক'ম ফাৰ্ষ্ট টাইম এবাৰ যাম মানে এনেকুৱা কেতিয়াও কৰি পোৱা নাই আজি কুচিয়া মাৰিবলৈ যাম চ' আশা কৰিব যাতে কুচিয়া এটা পাওঁ আৰু মইতো মাৰিব নাজানো আৰু শিকাব এইজনে শিকাব এই ৰেহাই দিছে দেই তো আমি গৈ আছোঁ এতিয়া ডঙৰ পাৰে পাৰে সৰু সৰু আলিৰে তো মানে পথাৰত আহি মজা লাগে বেলেগ এটা পৰিৱেশ হৈ যায় চ' বহুত ধুনীয়া লাগে আৰু গৈ আছোঁ এতিয়া একদম যাব লাগিব এই শেষ এণ্ডিঙৰলৈকে যাব লাগিব তো আমাৰ ছাৰজন পূৰা বেগ হাতকালি লৈ পূৰা ৰেডি হৈ গৈ আছে ডং পাৰ হ'ব লাগিব আমি যাই পাম আৰু হাফ কিলোমিটাৰমান আছে কিন্তু আজি বহুত ভাগৰ লাগিব দেই কাৰণ বহুত দিনৰ মূৰত আজি বোকাত নামিম চ' বহুত ভাগৰ লাগিব আৰু আমাৰ লগত কোনো এনাৰ্জি ড্ৰিংক নাই পানী বটলো আনিবলৈ পাহৰিলোঁ তো দেখা যাব যেতিয়া সৰু আছিলোঁ তেতিয়া সৰু মানে কি এতিয়াও সৰুৱে আছোঁ ক'ব গ'লে তো তেতিয়া ধুনীয়াকৈ সৰু টাইমত ওলাই আহোঁ আৰু এইকেইডাল মোৰ পাছফালে দেখিছে ৱাৰলেছ তো তাৰ তলতে ধুনীয়াকৈ অলপ টাইম বহি থাকোঁ সৰুতে একো টেনশ্যন নাছিলে বিন্দাছ হাঁহি ফূৰ্তিৰে জীৱনবোৰ পাৰ কৰিছিলোঁ পথাৰ আহি নাচি বাগি গা ধুই বিনগুটি খেলি তো এতিয়া সেই লাইফটো দিনে দিনে কমি গৈ আছে ডাঙৰ হৈ আহি আছোঁ চ' সেইবোৰ নোপোৱা হৈ গৈ আছোঁ আজি পথাৰৰ আনন্দ মন খুলিকৈ ল'ম পূৰা বুকু খুলি ল'ম আৰু আপোনালোককো বুকু খুলি দিবলৈ চেষ্টা কৰিম চ' এই পৰিৱেশৰ মজাটোৱে বেলেগ চ' সেইবাবে অলপ মুকলি জেগাত আহিব লাগে তো মনবোৰ ধুনীয়া ফ্ৰেছ হয় আৰু চাওঁ পূৰা মোৰ আগত পূৰা ধুনীয়া সেউজীয়াৰে ভৰ্তি হৈ আছে চ' বহুত ভাল লাগিছে আজি পথাৰত আহি একদম পূৰা ফ্ৰেছ লাগি গৈছে মোৰ পাছফালে আছে এইবোৰ বড়ো খেতি ত' আজি বহুত বছৰৰ মূৰত পথাৰত আহি বহুত মনটো একদম ফ্ৰেছ হৈ গৈছে আৰু পথাৰখন ধুনীয়া গোটেই সেউজীয়াৰে ভৰ্তি হৈ আছে চ' বহুত ধুনীয়া লাগিছে আৰু এইবোৰ যে বেৰা দেখিছে এইবোৰ গৰু ছাগলী আহিকে ধান খাব নোৱাৰাকৈ বেৰা দিছে আৰু এইবোৰত চৰাইবিলাক উঠি থাকে তো চৰাইবোৰৰ আপোনালোকে আৱাজ শুনিছেনে মানে চৰাইবোৰৰ কান্দাবিলাক শুনি ধুনীয়া লাগিছে আৰু বহুত বছৰ মূৰত আহিছোঁ আৰু পথাৰৰ যিটো সেউজীয়া পৰিৱেশ দেখিছোঁ মন ফ্ৰী হৈ গৈছেগৈ যিমানখিনি টেনশ্যন আছিলে বা যিমানখিনি দুখ আছিলে আজি পথাৰৰ যিটো প্ৰাকৃতিক দৃশ্য দেখিলোঁ আজি চ' মানে বহুত ধুনীয়া একদম মন ফ্ৰী হৈ গৈছে আজি তো আপোনালোকেও আহিব এনেকুৱা মুকলি জেগাত আৰু ক'ব গ'লে এনেকুৱা য'ত সেউজীয়া পৰিৱেশ থাকে সেইবোৰত গ'লে মজা লাগি যায় মানে মন নিজে ভাল লাগি যায় সেউজীয়া পৰিৱেশবিলাকত টাইম স্পেণ্ড কৰিলে থাকিলে তো সেইবাবে এতিয়া আৰু আমি একদম পথাৰৰ মাজে মাজে চাইডে আমাৰ ধান আছে আৰু বেলেগৰ ধানৰ মাজত আলি এটা আছে সৰুকৈ তো সেই আলিৰে আমি গৈ আছোঁ সেউজেৰে ভৰা এখনি পথাৰ চকুৰে নমনি নেদেখা শিপা মৰমে আৱৰা হিয়াৰে বাখাৰ পাই গ'লোহি আৰু মোৰ পাছফালে দেখিছে ধুনীয়া সেউজীয়া আৰু ধানবোৰ পাৰ কৰি আহিলোঁ মাজৰ আলি বাটে বাটে এইবোৰ চেৰাই আহিলোঁ আৰু এতিয়া লাহেকৈ বোকা পোৱা ষ্টাৰ্ট হৈ গ'ল তো এতিয়া ইয়াৰ পৰা পূৰা নেক্সট লেভেল হ'ব আৰু এইকেইটা মুগকেইটা ঘাঁহ খাই আছে আৰু এইপিনে গৰু ঘাঁহ খাই আছে মানে বেলেগ বেলেগ টিম লাহেকৈ ষ্টাৰ্ট হৈছে আৰু তো এনেকৈয়ে গাটা চোৱা খায় প্ৰথমত তো ভালকৈ প্ৰচেছখিনি চাওক আপোনালোকে তো তাৰপিছত এনেকৈ
খান্দিব লাগে। সেই গাঁতাটোত চালোঁ, তাত নাপালোঁ। এতিয়া আৰু বেলেগ এটা লোকেশ্যনত আহিছোঁ, তো চাওঁ ইয়াত পাওঁ নে নাপাওঁ। ইমান দ বোকা একদম মোৰ ওপৰলৈকে। তো পথাৰত আহিলে এইটোৱে পূৰা মুস্কিল কাম। ইমান লৈকে ভৰি পোতা খাই যায় নহয় বোকাত। এইবোৰৰ কাৰণে বহুত ভাগৰ লাগি গ'লগৈ, দেখিছেনে? আৰু পোতা খালোঁ একদম। সেইবোৰে পূৰা ভাগৰ লুকাই দিয়ে, বাট ভাল লাগে এইবোৰে। মোৰ পাছফালে দেখিছে দাদা এজনে ধুনীয়াকৈ মোৰ গা ধুৱাই আছে। দাদা তাৰ পোৱালি নেকি সেইটো? অঁ, দাদাজনে তাৰ পোৱালিটোৰ লগতে মায়েকৰ লগতে ধুনীয়া পোৱালিটোও আছে, মজা। তো পথাৰত আহিলে এইবোৰে দেখা পায় আৰু এইবোৰ চাই বহুত ধুনীয়া লাগে, মজা। তাতে বোলে অলপ থাকা যেন পাইছে, তো দুটাও খান্দি চাওঁ তাতে। তাতে খান্দিলোঁ, এটাও নাপালোঁ। पहला कैंसिल, अभी और दूसरा लोकेशन ढूंढना पड़ेगा। तो देखते हैं और कहाँ मिलता है कहाँ नहीं, तो वीडियो में बने रहिए। चुली बहुत दीघल हो গৈছে মোৰ আৰু বহুত অশান্তি হৈছে। তাতে ৰ'দটো দিছে আৰু মোৰ চুলিখিনি মই বোকাত সোমাই যোৱাৰ লগতে চুলিখিনি এনেকুৱা হৈ যায়গৈ। চ' চুলিখিনি ট্ৰেইনাম ফালা খাই যায়গৈ, দেখিছে? চাওক কিমান দ সোমাই যায়, দেখিছেনে? তো অ' মাই গড, চোৱা এনেকুৱা ভিতৰত সোমাইকৈ ওলাব পাইছোঁ। বহুত ভাগৰ লাগি গৈছেগৈ। মই কৈছিলোঁ পানী আনিবলৈও পাহৰিলোঁ। বোকা চাওক ভৰি, অ' মাই গড, একদম নেক্সট লেভেল। বছৰৰ মূৰত আহিছোঁ পথাৰত আৰু এই গতি হৈছে মোৰ। আৰু ওপৰৰ পৰা চুলিখিনিও বহুত ডিষ্টাৰ্ব দি আছে, কাটিব লাগিব পৰা যায়গৈ, বহুত অশান্তি দি আছে। আৰু যি দেখিছোঁ আজি দিনটো ভাল নাযাব চাগে। এতিয়ালৈকে এটাও পোৱা নাই। ইমান জল্দিটো হাৰ নামানো, নেভাৰ গিভ আপ। তো লাগিবই পূৰা জিদ কৰি আহিছোঁ, লাগিবই, এটা হ'লেও এটা লাগিবই। তো গিভ আপ নকৰোঁ ইমান জল্দি, চাওঁ আৰু কি হয়। হেই কুছ বলো তো। अल्लाह माफ करे, बहुत मनुष्य लग रहे हो, मत करो, रहने दो, बहुत बुरे लग रहे हो। तौबा तौबा तौबा, थारा मूड खराब कर दिया। ये काऊ ने भी मेरे को सपोर्ट नहीं किया रे बाबा, बहुत बुरा लगा। तो देखते हैं फिर भी क्या होता है। तो এতিয়াও আমি হাৰ মানা নাই এতিয়ালৈকেও, পূৰা আমাৰ কাম यानी আমাৰ প্ৰচেছ চলি আছে এতিয়াও। লাগিব কুচিয়া খাইহে এৰিম। আপোনালোকে ভাবিছে চাগে খান্দিহে আছে ইহঁতে, লাগিলে কেনেকৈ গম পায়, হয়নে নহয়? তো যেতিয়া আমি খান্দো ন, আমি যেতিয়া এনেকৈ খান্দি দিওঁ, আমি এনেকুৱা খান্দি দিয়াৰ পিছতে যেতিয়া আমি এইটো বস্তুটো ওলাই লৈ আনিম, সেইটো ওলাই অনাৰ লগতে ইয়ানি বস্তুটো মানে ওলাই আহিব নিবিচাৰে, মানে টানি ধৰে আৰু ভিতৰৰ চাইডে ওলাই আহিব নোখোজে। তো তেতিয়াই গম পাই যে বস্তুটো লাগিছে। চ' তেতিয়া আৰু পূৰা ধুনীয়াকৈ অলপ সেইখিনিত খান্দি কুটিকৈ লাহু মে লাগ গয়া। বহুত ঘূৰি তো ফাইনেলি আমাৰ লাগি গ'ল। সেয়া তো লাগি গ'ল, তো দেখাই আছে আমি পাই গ'লোঁ। লাগিছে গম পাই গ'লোঁ। हो ये देखो, मुर्गी फंस गया जाल में। खोलना, देखो। তো এতিয়া আমি ইয়াত এনেকৈ মনত ভৰাম। गया अंदर। चलो दूसरा ढूंढते हैं अभी। ये देखो, देख रहे हो? তো আমি বহুত টাইমৰ মূৰত এটা পালোঁ ইয়াত। তো ধুনীয়া মজা লাগিছে, বহুত টাইমৰ মূৰত এটা পালোঁ। তো কৈছিলোঁ না নেভাৰ গিভ আপ, এটা হ'লেও এটা লাগিবই আমাক। তো ফাইনেলি আমি পাই গ'লোঁ এটা। আৰু এতিয়া আৰু চাওঁ। তো এতিয়াতো আৰু पूरा एनर्जी आহি গৈছে এতিয়া আমাৰ। আৰু बिल के किनारे और एक मुर्गी लग गया, अभी इस मोना पे ये भी जाएगा। चलो निकालो।
ये निकलने का प्रोसेस। मोना खुली आছোঁ মই আৰু ইপিনে ইপাত ये रहा है देखो। चलो अंदर घुसा देते हैं अभी। तो अंदर देखो दो है, तो আমি দুটা পালো। বান্ধি দিওঁ এতিয়া, এতিয়া বান্ধা প্ৰচেছ, নহ'লে পঢ়ি যাব। নহ'লে পৰি যাব। তো আমি পাই গ'লোঁ দুটা, আৰু চাওঁ আৰু ক'ত আছে ক'ত নাই আৰু বিচাৰোঁ। তো মজা লাগিছে আজি ফাৰ্ষ্ট টাইম আহিছোঁ, কুচিয়াও পাইছোঁ, মজা শুনিছোঁ। আৰু এতিয়া আৰু এটা গাঁতা আছে ইয়াত, তো চাওঁ সেইটো পাব পাৰোঁ। বহুত ভাগৰ লাগি গ'ল এতিয়া, অলপ বহি লওঁ ইয়াতে। বহুত ভাগৰ লাগিছে আৰু বহুত পানী পিয়াব লাগিছে। আৰু এটা আমাৰ লাগিছে এই বাট। দেখো আৰু এক পাত পাই গ'লোঁ। তো আমাৰ হৈ গ'ল এতিয়া 3 পাত। তো চাওঁ আৰু পাওঁ নেকি। আমি আহিছিলোঁ 130 আৰু এতিয়া হৈছে 330। তো আনলিমিটেড এনেকুৱাই বোকাই পানীয়ে ঘূৰি ফুৰিছোঁ। আৰু আমি তিনিডাল পাইলোঁ এতিয়ালৈকে, আৰু মোৰ বহুত ভাগৰ লাগি গৈছে, সেয়ে অলপ জিৰাই ল'লোঁ। আৰু 1 ঘণ্টামান থাকে, তো ইয়াৰ পৰা ৰাওনা হ'ম ঘৰলৈকে। তো তাতে আৰু এডাল লাগিছে, ইয়াত আছে 3 পাত। তো এই পাত এতিয়া ওলাইছে, এই পাত ডাঙৰ আছে, চাওক এই পাত ডাঙৰ আছে। মই বহি থকা জেগাতে আছিলোঁ ৰে, কৈছোঁ না মই ইফালে আছোঁ, মালটো য'ত বহি আছিলোঁ তাতে আছিলে। चलो अंदर चलो, अभी टाइम अप हो गया तेरा। ভাগৰ গৈছে নেকি দিছ? লাগি গৈছে উপায়টো নাই। তো আমাৰ কুচিয়া মৰা মানুহজনৰ একদম ভাগৰ লাগি গৈছে, মুখখন চাওক ইয়াৰ ভালদৰে, চাই লওক খায়াৰ লাগে যদি। আমাৰ কুচিয়া মাৰি হৈ গ'ল আৰু এতিয়া হৈছে 4:30 আৰু ইয়াতে বেছি দেৰি নকৰোঁ, সন্ধিয়া হ'বলৈ হ'ল। তো ব'লক ঘৰতে লগ পাই আছোঁ। তো আমি তেতিয়া দিনত পোৱা কুচিয়াকেইটা এতিয়া গৰম পানীত দিয়া হৈছে। প্ৰথমত মানে বইল কৰি লোৱা হয়, তাৰপিছত চাফ চিকুণ আৰু কাটা কুটা, আৰু এইবিলাক কাটা কুটা হোৱাৰ পিছত মানে হালধি, ৰহুন আৰু জাতি জালুক আৰু এইপিনে জলকীয়া, তো এইবোৰ খুন্দা হ'ব, তাৰপিছত আৰু বনোৱা ষ্টাৰ্ট। আৰু আমাৰ এইপিনে হালধি পিছা হৈ গ'ল, আৰু ইয়াত আদা ৰহুন পিছা হৈ গ'ল, আৰু আমাৰ ইয়াত আছে মছলা হালধি, আৰু ইয়াত তেল গৰম কৰি পিঁয়াজ দিকে কুচিয়া কাটি চাটিকে তেলত দি দিয়ে। তো আমাৰ হৈ গ'ল হালধিৰ লগত কুচিয়া মাংস হৈ গ'ল বনাই ধুনীয়াকৈ। তো এতিয়া এপিচ মই খাই চাওঁ। মজা, পুৰা টেষ্টি হৈছে, বহুত টেষ্টি হৈছে। আৰু আজি ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কমেণ্ট কৰিব, আৰু যদি কোনোবা নতুন চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। আহিব লগা ব্লগ ছাবস্ক্ৰাইব কৰি ৰখালে একদম নটিফিকেশ্যন আপুনিয়ে ফাৰ্ষ্ট পাব। তো প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এণ্ড টিল দেন টাটা বাই বাই। এটা নতুন জেগাৰ লগত নতুন ভিডিঅ'ৰ লগত লগ পাম। টিল দেন টাটা বাই বাই।